এইবেলি আমাৰ অসমত এছেম্বলি ইলেকশ্যন আৰম্ভ হৈছে। সেই হিচাপে আজি বিটিচি অঞ্চলত আমাৰ NDAৰ প্ৰাৰ্থী আমাৰ এই 14 নং যিটো আমাৰ চিডলি চিৰাং সমষ্টিৰ যিজন কেণ্ডিডেট আমাৰ বৰ্তমানৰ EM পানীৰাম ব্ৰহ্ম ছাৰৰ হৈ পেলাই মই আজি এই সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কাৰণে আহিছোঁ। কেইবাটাও মিটিঙত ইতিমধ্যে মই এটেণ্ড হৈছোঁ। মই দেখিলোঁ সকলো জাতি সম্প্ৰদায়ৰ মানুহে দলে বলে ওলাই আহিছে। যিসকল মানুহে ছাৰক সেই সময়ত ভোট দিয়াও নাছিলে সেই সকল মানুহ আজি ওলাই আহিছে। দলে বলে ভোট দি পেলাই আমাৰ পানীৰাম ব্ৰহ্ম ছাৰক বিধানসভাৰ মজিয়ালৈ পঠিয়াই তেওঁলোকে তেওঁলোকৰ যি অধিকাৰ, তেওঁলোকৰ যি নিৰাপত্তা সুৰক্ষা, তেওঁলোকৰ প্ৰতি যি দায়িত্ব গ্ৰহণ কৰিছে সেইবিলাক আকৌ মজবুতিকৰণেৰে হাতত তুলি দিবৰ কাৰণে মানুহ দলে বলে ওলাই আহিছে। আমি ইয়াতে নিশ্চিত যে আমাৰ পানীৰাম ব্ৰহ্ম ছাৰ জিকাটো খাটাং।